নমস্কাৰ বন্ধুসকল, আজি মই এনআৰচিৰ নামবিলাক কেনেকৈ চাব সেইটোৱে আলোচনা কৰিম। তো এনআৰচিৰ খচৰাত কেনেকৈ চাব আপোনাৰ নাম, এই গোটেইখিনি ডিটেইলছ মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দি দিম। তো ইয়াতে প্ৰথমতে 4টা ৱেবছাইট দিয়া আছে। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নামকেইটা চাব পাৰিব। প্ৰথমটো দিয়া আছে www.nrc.assam.nic.in, তাৰপিছত আছে www.assam.mygov.in, তাৰপিছত আছে www.assam.gov.in, তাৰপিছত আছে www.homeandpolitical.assam.gov.in। SMS যোগে কেনেকৈ চাব নিজৰ নাম, এইটো কৰিবলৈ আপুনি এই নাম্বাৰ 4টাৰ যিকোনো এটাত ARN বুলি লিখি আপোনাৰ ARN নম্বৰ যে 21টা আছে সেইটো সহকাৰে সেন্ড কৰি দিলে অটোমেটিক্যালি এটা মেসেজ আহি যাব আৰু আপোনাৰ নম্বৰত প্ৰি ৰেজিষ্ট্ৰেচনটো এক্টিভেটেড হৈ যাব। আৰু এই প্ৰি ৰেজিষ্ট্ৰেচনটো এক্টিভেট হোৱাৰ পিছত আপুনি 30 তাৰিখ 7 মাহ 2018 তাৰিখৰ দুপৰীয়া 12 বজাৰ পিছৰ পৰা আপুনি আপোনাৰ নামটো চাব পাৰিব। আৰু যদি হেল্প লাগে তেতিয়াহ'লে আপুনি এনআৰচি সম্পৰ্কীয় সমস্যাৰ বাবে আপুনি হেল্পলাইন নম্বৰত ফোন কৰিব পাৰে। তাৰ বাবে অসমৰ বাবে দিয়া আছে 15107 আৰু অসমৰ বাহিৰৰ বাবে দিয়া আছে 1800345376 2।